নমস্কাৰ বন্ধুসকল, মোৰ এনে এটি নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক বাইক বা গাড়ীসমূহত ব্যৱহাৰ কৰা 100cc, 200cc, 300cc কয় আৰু গাড়ীসমূহৰ ক্ষেত্ৰত 1 লিটাৰ, 2 লিটাৰ, 3 লিটাৰ ইঞ্জিন সেনেকৈ কয়। আৰু কিছুমানে কি কৰে, গাড়ীবিলাকৰ ক্ষেত্ৰত 2 লিটাৰৰ 4টা চিলিণ্ডাৰ থকা বুলি কয়, 2 লিটাৰৰ 3 লিটাৰৰ 4টা চিলিণ্ডাৰ থকা বুলি কয়। আচলতে এই চিচি, লিটাৰ আৰু 2 লিটাৰৰ 4টা চিলিণ্ডাৰ বা 3 লিটাৰৰ 4টা চিলিণ্ডাৰ থকা বুলি যে কয়, এইকেইটাৰ কি বুজায় তাৰ বিষয়ে এই ভিডিঅ'টোত মই আপোনালোকক ক'ম। তেন্তে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে আমি জানি লওঁ আহক চিচি কি হয়। বন্ধুসকল, চিচিৰ ফুল ফৰ্মটো হৈছে কিউবিক চেণ্টিমিটাৰ আৰু ইঞ্জিনৰ চিচিৰ পৰা আমি এইটোৱে গম পাওঁ যে ইঞ্জিনৰ চিলিণ্ডাৰটোৰ ভিতৰত পিষ্টনটোৱে ওপৰতল কৰি থাকে আৰু সেই ওপৰতল কৰিবৰ কাৰণে কিমানখিনি ঠাই আগুৰি থাকে সেইখিনিকে আমি চিচি বুলি কওঁ। সাধাৰণ অৰ্থত ক'বলৈ গ'লে ইঞ্জিনৰ চিচিয়ে ইঞ্জিনৰ চিলিণ্ডাৰটোৰ ভিতৰৰ ব্যাসখিনিক বুজায়। অৰ্থাৎ চিলিণ্ডাৰটোৰ ভিতৰৰ পিষ্টনটোৱে চিলিণ্ডাৰটোৰ টপ ডেড চেণ্টাৰ আৰু বটম ডেড চেণ্টাৰলৈ যাবলৈ ওপৰতল কৰিবলৈ যিমানখিনি ঠাই চিলিণ্ডাৰটোৰ তাত থাকে সেইখিনিয়ে হৈছে চিচি। বন্ধুসকল, ইঞ্জিনৰ চিচিৰ বিষয়ে যদি আপোনালোকে আৰু ভালকৈ জানিব খোজে তেনেহ'লে মই এই টপিকটোৰ ওপৰত অলৰেডি ভিডিঅ' বনাই থৈ দিছোঁ, যাৰ লিংকটো মই ডেছক্ৰিপশ্যনত দি থৈ দিছোঁ। আৰু যদি আপোনালোকে চাব বিচাৰে, জানিব বিচাৰে তেনেহ'লে সেইটো ভিডিঅ'টো চাব পাৰে। তাৰপিছত গাড়ীৰ ইঞ্জিনবোৰৰ ক্ষেত্ৰত বাৰু কিয় লিটাৰৰ ব্যৱহাৰ কৰা হয়। বন্ধুসকল, আপোনালোকে হয়তো বহুতে এনেধৰণে শুনিছে বা বহু ক্ষেত্ৰত শুনিব পাইছে যে গাড়ীবোৰৰ ক্ষেত্ৰত 2 লিটাৰ ইঞ্জিন, 3 লিটাৰ ইঞ্জিন, 4 লিটাৰ ইঞ্জিন এনেকুৱা ইঞ্জিন ব্যৱহাৰ কৰা হোৱা বুলি কোৱা হয়। কিন্তু কিয় এনেধৰণে কয় বাৰু? বন্ধুসকল, সহজ অৰ্থত ক'লে লিটাৰ আৰু চিচি একেটাই হয়। অৰ্থাৎ গাড়ীসমূহৰ 1 লিটাৰ মানে 1000 চিচি, 1.2 লিটাৰ মানে 1200 চিচি, 1.3 লিটাৰ মানে 1300 চিচি আৰু এনেকৈ 2 লিটাৰ মানে 2000 চিচি এনেধৰণৰ হয়। তাৰপিছত বহুবাৰ আমি এনেধৰণে শুনিব পাওঁ যে গাড়ীখনত 2 লিটাৰৰ 4টা চিলিণ্ডাৰ আছে বা 3 লিটাৰৰ 4টা চিলিণ্ডাৰ আছে। এইটোৱে বাৰু কি বুজায়? বন্ধুসকল, ইয়াৰ অৰ্থটো এইটোৱে যে গাড়ীখনত 2000 চিচিৰ 4টা চিলিণ্ডাৰ লাগি আছে। অৰ্থাৎ গাড়ীখন 2000 চিচিৰ হয়, কিন্তু সেই 2000 চিচিটো 4টা বেলেগ বেলেগ চিলিণ্ডাৰত ভগোৱা আছে। অৰ্থাৎ এটা চিলিণ্ডাৰত 500 চিচিকৈ 4টা চিলিণ্ডাৰ আছে আৰু মুঠ মিলাই হয় 2000 চিচি। এইটোকে 2000 চিচিৰ 4টা চিলিণ্ডাৰ থকা বুলি কোৱা হয়। আৰু ঠিক সেইদৰে যদি কোনোবাই কয় যে 3000 চিচিৰ 4টা চিলিণ্ডাৰ থাকে, তেনেহ'লে আপুনি এইটোৱে বুজিব যে তাত 3000 চিচিৰ হয়, কিন্তু সেই 3000 চিচিটোক 4টা চিলিণ্ডাৰত ভগোৱা হৈ আছে। সেইটোৱে হৈছে 3000 চিচিৰ 4টা চিলিণ্ডাৰ। বন্ধুসকল, এইটোৱে আছিল গাড়ীসমূহৰ ক্ষেত্ৰত আৰু বাইকসমূহৰ ক্ষেত্ৰত ব্যৱহাৰ হোৱা চিচি আৰু লিটাৰৰ ওপৰত এটা সৰু ভিডিঅ'। আশা কৰোঁ আজিৰ ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে কিছু কথা জানিব পাৰিছে। যদি ভিডিঅ'টো ভাল পাইছে তেনেহ'লে ভিডিঅ'টো লাইক, কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আজিৰ বাবে ইমানেই, ধন্যবাদ।